নমস্কাৰ সকলোকে আসলতে প্ৰায় এবছৰৰ জল্পনা কল্পনা বহুতখিনি ভাবা মেলাৰ পাছত আজি মই ভিডিঅ'টো কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু আৰম্ভ কৰিছোঁ মানে আজিও হৈ নুঠিলেহেঁতেন কিন্তু ঘপকৈ এটা ৰিয়েলাইজেশ্যন হ'ল যে নহয় তাৰমানে আমি বহুত দীঘলীয়াকৈ আমি বহুত দূৰলৈকে কিছুমান কথা ভাবি দিওঁ আৰু সেইবোৰ কথাত ভাবোঁতে আমি ভাবি থকা কামটো কৰা নহয়গৈ ইন একশ্যন আমি কৰিব নোৱাৰা হৈ যাওঁগৈ আমি ৰৈ দিওঁ মানে এইখিনি হ'বনে কোৱালিটিত যদি বেয়া হয় যদি আমি আগবাঢ়িব নোৱাৰোঁ মানুহে কি ক'ব বা মই নিজকে এক্সপ্ৰেছ কৰিব পাৰিমনে এইটো মই ইউটিউবৰ ভিডিঅ'ৰ ক্ষেত্ৰত কৈছোঁ কিন্তু যিকোনো আপোনালোকে ভাবি থকা কাম যিবোৰ হৈ উঠা নাই বা আপোনালোকে কৰিবলৈ আৰম্ভই কৰা নাই আপুনি নিজেই বাধা হৈ আছে সেই কামটো কৰাৰ প্ৰতি তেনেকুৱা ধৰণৰ কামৰ কথা আপোনালোকে ভাবকচোন মানে মোৰ কি হ'ল যে মই অলপমান আগতে ক'লোৱেই যে এবছৰ ধৰি মই ভাবি আছোঁ যে মই ইউটিউবৰ মোৰ জাৰ্নিটো ষ্টাৰ্ট কৰোঁ আৰু ষ্টাৰ্ট কৰোঁ মানে মোৰ কাৰণে আচলতে এইটো কাৰণে খুব প্ৰয়োজনীয় আছিলে কাৰণ সময়ৰ ধামখুমীয়াত আৰু কেৰিয়াৰৰ চিন্তাত নিজৰ ঘৰখনৰ চিন্তাত এনেকুৱা যিকোনো ধৰণৰ চিন্তাত আচলতে নিজৰ সেই ক্ৰিয়েটিভ কাম কৰি ভাল পোৱা মানুহজনী বা নিজকে এক্সপ্ৰেছ কৰিব ভাল পোৱা সেই মানুহজনী যেন ক'ৰবাত লাহে লাহে মৰি আহিছে মানে আৰু সেইটো মই নিজকে হেৰুৱাব দিব নিবিচাৰোঁ আৰু সেইটো কাৰণে মই ভাবিলোঁ যে ইউটিউবৰ জাৰ্নিটো মোৰ কাৰণে খুব বেছি আনন্দদায়ক হ'ব আৰু মই নিজকে ইয়াতে কিজানি আৰু বেলেগ ধৰণে আৱিষ্কাৰ কৰিম বেলেগ ধৰণে বিচাৰি পাম আৰু সেইটো কাৰণে মোৰ কাৰণে খুব জৰুৰী আছিল কিন্তু সেইটোৱেই যে আমি চবতে পাৰফেকশ্যন বিচাৰোঁ যে আৰম্ভ বাৰু কৰিম কিন্তু ভাল কণ্টেণ্ট দিব পাৰিমনে বা ভালকৈ আগুৱাই লৈ যাব পাৰিমনে নোৱাৰিম বা নিজকে মই এক্সপ্ৰেছ কৰিব পাৰিমনে নোৱাৰিম এইবোৰ বহুতখিনি কথা ভাবি মানে হৈ উঠা নাছিলগৈ কিন্তু আজি মানে মোৰ ঘপকৈ এটা ৰিয়েলাইজেশ্যন হ'ল যে যি হয় হ'ব জাষ্ট ষ্টাৰ্ট দ্য ভিডিঅ' আৰু সেইটো কাৰণে আৰম্ভ কৰিবলৈ ল'লোঁ আৰু ইয়াৰ পৰা মই এটা ৰিয়েলাইজেশ্যন মোৰ আজি হ'ল যে মই এই কথা কৈ গৈ আছোঁ উইদাউট এনি প্ৰিপেৰেশ্যন মোৰ একো স্ক্ৰিপ্ট মই নাই লিখা মই একো কৰা নাই জাষ্ট মোৰ এই ঘপকৈ যিটো ৰিয়েলাইজেশ্যন হ'ল সেইটো কাৰণে মই আৰম্ভ কৰিবলৈ ল'লোঁ আৰু মোৰ এতিয়া এই যে কথাখিনি কৈ মই গৈ আছোঁ মোৰ এনেকুৱা লাগিছে ইমানো টান নাছিল তাৰমানে মই যিমানখিনি টান বুলি ভাবি আছিলোঁ বা মই নিজকে তেনেকৈ ভাবি আছিলোঁ যে মই নোৱাৰিম বা কি কাৰণ আপোনালোকে গমেই পাইছে চাওক মোৰ বেকগ্ৰাউণ্ডটো চাওক মই একো ছেটআপ নাই কৰা না মই কিবা বোলে লাইটিঙৰ কাৰণে বহুত কিবাকিবি কৰিছোঁ না মোৰ ওচৰত এটা মাইক্ৰ'ফোন আছে একোৱেই নাই জাষ্ট ফোনটো জাষ্ট কেমেৰাটো আৰু মোৰ কাৰণে আচলতে এইটো টান কাম একফালৰ পৰা ক'বলৈ গ'লে কাৰণ মই ৰেডিঅ'ত কথা কওঁ মই আকাশবাণী গুৱাহাটীত বাতৰি পঢ়োঁ কিন্তু সেইটো হয় কেমেৰাৰ আঁৰত কেমেৰাৰ সন্মুখত থাকি কেনেকৈনো কথা কয় কেনেকুৱা লাগে নিজকে দেখিবলৈ সেই কথাখিনি আচলতে মোৰ কাৰণে অকণমান নতুন হ'ব কিন্তু মোৰ ভাল লাগিছে মোৰ যিটো ইনাৰ চাইল্ড মানে মই কৈছোঁ নহয় খুব বেছি এক্সাইটেড হৈ আছোঁ সেইখিনি বাৰু পিছৰ কথা আৰু দেৱালীৰ সময় যিহেতু আহিছে গুৱাহাটীত চাৰিওফালে বোম ফটকা এতিয়া ষ্টাৰ্ট হৈছেই ফুটোৱা গতিকে অকণমান ইগন'ৰ কৰিব যদি চাউণ্ডৰ কিবা আপোনালোকে বেকগ্ৰাউণ্ডত কিবা যদি শুনা পায় মই বাৰু ৰাতিয়ে কৰিছোঁ মানে ভাত খাই উঠি মোৰ মানে ঘপকৈ এটা ৰিয়েলাইজেশ্যন হ'ল যে কিমান দিন এনেকৈ ৰৈ থাকিম কিমান দিন এনেকৈ ভাবি থাকিম ভাবিয়ে কটাই থাকিম নেকি গতিকে আজি সেইটো কাৰণে এইটো ৰিয়েলাইজেশ্যনতে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু হয়তো এনেকৈয়ে মই আগুৱাই যাম আৰু উইথ দ্য প্ৰচেছ মই শিকি যাম কাৰণ মোৰ বহুতখিনি শিকিবলগীয়া আছে মই জাষ্ট আপোনালোকক এটা কথা মোৰ খুব শ্বেয়াৰ কৰিবলৈ মন গ'ল মানে মই যে ক'লোঁ কল্পনা কৰি আছিলোঁ সেইকেইটা দিনতে মই কথা এটা ভাবি থৈছিলোঁ যে মোৰ প্ৰথম ভিডিঅ'টোত মই এখন কিতাপৰ কথা ক'ম আৰু সেই কিতাপখনৰ কথা মই আপোনালোকক ক'ম কিন্তু অকণমান এংগেলটো চেঞ্জ কৰি লওক নতুন এটা এংগেলেৰে ষ্টাৰ্ট কৰিছোঁ এইখন কিতাপৰ কথা কৈছিলোঁ আৰু আপোনালোকে অকণমান ইগন'ৰ কৰে যদি কৰিব নহ'লে যদি এনেকৈ ভাবিছে যে ৰকৈ ৰাখিছোঁ তেনেকৈ ভাবিব কাৰণ মই বেকগ্ৰাউণ্ডত একো ছেটআপ কৰা নাই মই ক'লোৱে অকণমান আগতে যে হঠাতে এটা ৰিয়েলাইজেশ্যন হ'ল আৰু মই আৰম্ভ কৰিবলৈ লৈছোঁ আৰু পাছলৈও হয়তো উইথ দ্য প্ৰচেছ মই কিবাকিবি শিকি যামগৈ কিন্তু মই একেবাৰে ৰাখিছোঁ আৰু এই কিতাপখন দ্য পাৱাৰ অফ নাও হয়তো লেটাৰ্ছবোৰ আপোনালোকে ওলোটাকৈ দেখিব পাৰে কাৰণ মই ফ্ৰণ্ট কেমেৰা দি ভিডিঅ' ৰেকৰ্ডিং কৰি আছোঁ বেক কেমেৰাত মই এতিয়াও ইমানখিনি কমফৰ্টেবল হৈ উঠাগৈ নাই মই নাজানিম যে মোৰ মুখখন আহিবনে নাহে কোনটো এংগেলেৰে কৰিলে ভাল হ'ব মই ইমানখিনি আচলতে মোৰ জ্ঞান নাই বৰ্তমানলৈকে কিন্তু মই শিকি যাম এই কিতাপখন ওৱান অফ মাই ফেভৰেট বুকছ আৰু ইকাৰ্ট টলৰ হয় তেওঁ এগৰাকী জাৰ্মান স্পিৰিচুৱেল টিচাৰ আৰু খুব ভাল লিখে তেওঁ কিতাপখন মোৰ খুব ভাল লাগে দ্য পাৱাৰ অফ নাও আচলতে এই মুহূৰ্তটো মই কথাখিনি কৈছোলৈকে দ্বিতীয় চলৈকে এই মুহূৰ্তটোত কিমানখিনি শক্তি আছে আচলতে কিমানখিনি পাৱাৰ আছে এই কথাটো যদি আমি অকণমান ভাবি দিওঁ গভীৰকৈ তেতিয়া আমাৰ নিজৰে আচৰিত লাগে আৰু এই মুহূৰ্তটোৱে সঁচা আমাৰ জীৱনত পাষ্টত যিখিনি হৈ গ'ল অতীতত যিখিনি হৈ গ'ল সেইখিনিৰ ওপৰত আমাৰ কণ্ট্ৰল নাই আমি ঘূৰাইও আনিব নোৱাৰোঁ আৰু একো কৰিব নোৱাৰোঁ
ফিউচাৰত কি হ'ব আমি নাজানো, আমি ভৱিষ্যতটো দেখা নাই, আমি কল্পনাহে কৰিছোঁ বা আমি বহুতখিনি প্লেনিং কৰিছোঁ, ভাবিছোঁ, কিন্তু হ'বগৈনে নাই বা তাতকৈ ভালেই হ'বলৈ আছে তাতকৈ বেয়াই হ'বলৈ আছে আমি নাজানো। কিন্তু সেই যে মুহূৰ্তটো, এই মুহূৰ্তটো আমি কেনেকৈ স্পেণ্ড কৰিছোঁ, এই মুহূৰ্তটোৰ ওপৰতে আমাৰ গোটেইখিনি কথা নিৰ্ভৰ কৰে। এই মুহূৰ্তটোৰ ওপৰতহে আমাৰ আচল শক্তি নিহিত হৈ আছে। সেইটো কাৰণে কিতাপখন মোক মানে ওৱান অফ মাই ফেভৰেট বুকছ আৰু খুব বেছি ভাল লগা এখন কিতাপ, আৰু ইমান ধুনীয়াকৈ তেওঁ লিখিছে। ইয়াতে মই এটা কথা আপোনালোকক ক'ম বুলি যেতিয়া মই ক'লোঁ যে কল্পনা কৰি আছিলোঁ, বহুত দিন আগতে ভাবি আছিলোঁ, তেতিয়া মই ভাবিছিলোঁ যে এই কিতাপখনেৰে মই আৰম্ভ কৰিম মোৰ জাৰ্ণিটো। আৰু এটা খুব ধুনীয়া এটা ষ্টৰী তেওঁ দিছে, প্ৰথম চেপ্টাৰটোতে দিছে, ই কাৰ্ডটোলৈ খুব ধুনীয়া এটা ষ্টৰী দিছে, একেবাৰে সৰুকৈ, আৰু সেই ষ্টৰীটোৰে এটা বৰ ধুনীয়া এটা লেচন দিছে, মানে ট্ৰুথ অফ লাইফ বুলি যিটো কয় সেইটো আমাক দেখুৱাই দিছে। ষ্টৰীটো মই যদি পঢ়িবলৈ যাওঁ অকণমান দীঘলীয়া হ'ব, মই থুলমূলকৈ কথাখিনি কৈ দিছোঁ। ইয়াতে এজন ভিক্ষাৰীৰ কথা কয় দেই, মানে এটা ফুটপাথত ভিক্ষাৰী এজন বহি থাকে, আৰু তেওঁ এটা বাকচৰ ওপৰত বহি থাকে, আৰু তেওঁ নাজানে বাকচটোৰ ভিতৰত কি আছে কি নাই, এনেই আৰু পৰিত্যক্ত বাকচ এটা, তাৰ ওপৰত তেওঁ বহি থাকে আৰু সদায় ভিক্ষা খোজে। তাৰপিছত এদিন এজন ষ্ট্ৰেঞ্জাৰ আহিলে, এজন অচিনাকি ব্যক্তি তেওঁৰ সন্মুখেৰে পাৰ হৈ গৈছে, আৰু অভ্যাসবশতঃ ভিক্ষাৰীজনে মানে খুজিছে যে মোক টকা 2টা দিয়া বা 1 টকা দিয়া। তেতিয়া ষ্ট্ৰেঞ্জাৰজনে কৈছে, অচিনাকি ব্যক্তিজনে, যে মোৰ ওচৰত তোমাক দিবলৈ একো নাই, তেনেকৈ ক'লে। আৰু ভিক্ষাৰীজনে অকণমান তেওঁৰ মনটো বেয়া লাগিলে আৰু। তাৰপিছত ষ্ট্ৰেঞ্জাৰজনে তেওঁক এটা প্ৰশ্ন সুধিছে, মোৰ ওচৰত তোমাক দিবলৈ একো নাই, কিন্তু তুমি যে বহি আছা এই বাকচটোৰ ভিতৰত কি আছে তুমি কেতিয়াবা চাইছানে? তাৰপিছত ভিক্ষাৰীজনে ক'লে যে মই নাই চোৱা, আৰু মই জানো এইটো এটা পৰিত্যক্ত এটা বাকচ, মই ৰাস্তাত পাইছিলোঁ, এইটো উঠাই আনিছোঁ, তাতে মই বহিছোঁ, আৰু তেনেকৈ বহিয়ে মই ভিক্ষা খোজোঁ। তেতিয়া অচিনাকি ব্যক্তিজনে সুধিছে, তোমাৰ কেতিয়াও চাবলৈ মন নাযায়নে ভিতৰত কি আছে, এবাৰ চোৱাচোন। তেতিয়া আউট অফ কিউৰিচিটি ভিক্ষাৰীজনেও বাকচটো খুলিলে, আৰু খুলিলে যে ভিতৰত আচৰিতভাৱে বহুতখিনি টকা পইচা ওলালে, টকা পইচা, ধন সোণ, প্ৰতীকী ৰূপত এই ৰাইটাৰজনে কথাখিনি কৈ আছে। মই এনেকুৱা যে কিবা এটা আচলতে হ'ব তেনেকুৱা একো কথা নাই, প্ৰতীকী ৰূপত তেওঁ কৈ আছে। বহুতখিনি টকা পইচা, আৰু চাওকচোন সেই অচিনাকি ব্যক্তিজনৰ সেই ভিক্ষাৰীজনক দিবলৈ 1 টকাও নাছিল, কিন্তু তেওঁ কিমানখিনি ধন সোণ থকা এই পথটো তেওঁক দেখুৱাই দিলে, নহয়নে? আৰু এই ৰাইটাৰজনে এই কথাটোকে কেনেকৈ চিম্বলাইজ কৰিছে জানেনে? তেওঁ কৈছে যে তেওঁ নিজকে সেই অচিনাকি ব্যক্তিজনৰ লগত তুলনা কৰি কৈছে যে মই সেই অচিনাকি ব্যক্তিজন, আৰু মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আপোনালোকৰ ভিতৰত কিমানখিনি ধন সোণ মণি মুকুতা আছে, আচল যিখিনি সম্পত্তি জীৱনৰ, সেই সম্পত্তিখিনি যে আপোনালোকৰ ভিতৰতে লুকাই আছে, আমি বাহিৰত বিচাৰি ফুৰোঁ, কিন্তু সেইখিনি যে আপোনালোকৰ ভিতৰতে আছে, সেইটো মই দেখুৱাই দিম, সেইটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ৰাইটাৰজনে নিজকে সেই ষ্ট্ৰেঞ্জাৰজনৰ লগত তুলনা কৰিছে, ষ্ট্ৰেঞ্জাৰজন বুলি কৈছে। আৰু ঠিক এই একেটা কথাকে মোৰ কৈ এইটো কাৰণে ভাল লাগে, বা মই ক'ম বুলি ভাবি আছিলোঁ যে মই যে ক'লোঁ মই নিজৰ ইউটিউবৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিছোঁ, এই জাৰ্ণিটো অকল মোৰ কাৰণেই নহয়, আচলতে মই শিকিম, ইয়াৰ পৰা মই বহুতখিনি শিকি যাম, মই নিজকে বহুত বেছি ইম্প্ৰুভ কৰি যাম, কিন্তু মই খুব বিচাৰিম যে আপোনালোকে নিজৰ ভিতৰত যিখিনি ট্ৰেজাৰ আছে, যিখিনি শক্তি আছে, যিখিনি পাৱাৰ আছে, যিমানখিনি সম্পত্তি আছে, আমাৰ নিজৰ ভিতৰতে গোটেইখিনি আছে, সেইখিনি যাতে আপোনালোকে চিনি পাওক। আৰু সেই চিনি পোৱাৰ ক্ষেত্ৰত যদি মই অকণমান কিবা এটা হেল্প কৰিব পাৰোঁ, বা অকণমান যদি মই মোৰ কথাখিনিৰে বা কামেৰে বা মোৰ এক্টিভিটিখিনিৰে যদি অকণমান দেখুৱাব পাৰোঁ, তেতিয়া মোক খুব ভাল লাগিব। মেইন মটিভটোৱে সেইটো, অকণমান আপোনালোকে নিজৰ ভিতৰত লুকুৱাই ৰখা সেই ধন সোণ সম্পত্তিখিনি, বা নিজৰ মাজত ৰখা সেই শক্তিখিনি, নিজৰ ভিতৰত থকা সেই শক্তিখিনি যদি অকণমান দেখুৱাব পাৰোঁ, বা অকণমান মই যদি আভাস এটা দিব পাৰোঁ, বা মই পথটো দেখুৱাব পাৰোঁ মোৰ নিজৰ কামৰ মাজেৰে, তেতিয়া মোৰ ভাল লাগিব। এবাৰ যে আপোনালোকে ভাবিব যে এইখিনি দেখোন মোৰ মাজতো আছে কিজানি, সেইখিনিয়ে মোৰ কাৰণে যথেষ্ট। আৰু ছেকেণ্ড কথা যে মই নিজকে সাঁচি ৰাখিম ইন দ্য চেন্স মই নিজৰ ক্ৰিয়েটিভ সঞ্জীৱনীজনী, অকণমান কিছুমান কাম কৰি ভাল পোৱা সেই সঞ্জীৱনীজনী যেন ক'ৰবাত হেৰাই যাব নহ'লে, আৰু সেইটো কাৰণে নেহেৰুৱাবলৈ, মৰি নাযাবলৈ, সেইখিনি জীয়াই ৰাখিবলৈ আচলতে মই কিছুমান কথা সাঁচি ৰাখিম, এক্সপ্ৰেছ কৰিম নিজক, সেইটোৱে কথা। আজিলৈ ইমানতে এৰিছোঁ। মই ভিডিঅ'টো কিমান দীঘল হৈছে কি হৈছে নাজানো, মই হয়তো আৰু কিবা কিবি কাম কৰিবলৈ আছে ভিডিঅ'টোত, একেবাৰে ৰকৈ ৰাখিছোঁ, মই কৈছোঁ আপোনালোকক। গতিকে আজিলৈ ইমানতে সামৰিবচোন, আপোনালোকে কি কাম কৰিবলৈ ৰৈ আছে, যিটো কাম হয়তো আপুনি বহুদিনৰ পৰা কৰিম বুলি ভাবি আছে বা কল্পনা কৰি আছে, বহুতখিনি কনফিউজনো লৈ আছে, কিন্তু একশ্যনত আপোনালোকে কৰা নাই, আৰম্ভ কৰা নাই।
ভাবকচোন কি কাম আছে আৰু মোৰ নিচিনাকৈ আৰম্ভ কৰি দিয়ক যেনেকৈ মই খপকৈ আজি এটা ডিচিশ্যন ল'লোঁ আৰু খপকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু খপকৈ আপোনালোকৰ সন্মুখত আহিছোঁ ভাবকচোন তেনেকৈ কি কাম আছে হয়তো বহুত কাম তেনেকৈ ৰৈ গৈছে আপোনাৰ জীৱনত আৰু ৰ'বলৈ নিদিব আৰম্ভ কৰক আনটিল দ্য নেক্সট ভিডিঅ' নমস্কাৰ